মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু লগতে বন্ধু-বান্ধৱীসকল, আই মাতৃসকল, আজি আমি চতুৰ্থ শ্ৰেণীৰ মৌখিক আৰু বুদ্ধি পৰীক্ষাৰ অনুশীলনী 8ৰ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়ি আহিছোঁ, অৰ্থাৎ অংকসমূহ কৰোঁ। সংখ্যাবোৰ একোটা ক্ৰমত আছে, ক্ৰমটো চাই খালী ঠাই পূৰ কৰা। আমি এটা ক্ৰমান্বয় অনুযায়ী সংখ্যাবোৰ দিয়া আছে আৰু মাজতে দুটা খালী ঠাই দিয়া আছে। এতিয়া প্ৰথম অংকটো চোৱা, 1 নম্বৰটো 808, 810, 812। এতিয়া চোৱা, এই 808 তাৰ পাছত কিমান বাঢ়ি গৈছে? 810 হৈ গৈছে। তাৰপিছত কিমান বাঢ়ি গৈছে? 812 হৈ গৈছে। তাৰ মানে প্ৰথমতে কি কৰিম আমি, এই 808তকৈ 810 কিমান বাঢ়িছে? তাৰ মানে এই 810ৰ পৰা 808 বিয়োগ কৰি ল'ম দেই। প্ৰথম নিয়মটো চাবা। ইহঁতৰ পাৰ্থক্যটো উলিয়াই ল'ম। পাৰ্থক্য মানে বিয়োগফল। এতিয়া চোৱা, 810ৰ পৰা 808 উলিয়াম, তেতিয়াহে আমি ইয়াত পাতিব পাৰিম। এতিয়া চোৱা, 0ৰ পৰা 8 বিয়োগ নহয়, গতিকে ইয়াৰ পৰা 1 ধাৰ ল'ম। কিমান আৰু 10, 10ৰ পৰা 8 গ'লে 2, হয় কি নহয়? 10ৰ পৰা 8 গ'লে 2। এতিয়া চোৱা, ইয়াত থাকিলে কিমান? 1 ইফালে গুচি গ'ল নে? 0 থাকি গ'ল, গতিকে এককৰ ঘৰত গুচি গ'ল, গতিকে ইয়াত 0 থাকিলে ইয়াত এতিয়া কি কৰিম? 0ৰ পৰা 0 বিয়োগ হ'লে 0, 8ৰ পৰা 8 বিয়োগ হ'লে 0। তাৰ মানে পাৰ্থক্যটো কিমান? এই 0টো ধৰা নহয়, 2। তেতিয়াহ'লে 810 আৰু 8ৰ মাজৰ পাৰ্থক্য 2। তেতিয়াহ'লে আকৌ চাব লাগিব এই 3 নম্বৰটো সংখ্যাটো, ই আৰু ইয়াৰ মাজৰ পাৰ্থক্য কিমান? চাম, 812, 810 পাৰ্থক্য মানে বিয়োগ। দেখো, 2ৰ পৰা 0 বিয়োগ হ'লে 2, 1ৰ পৰা 1 0, 8ৰ পৰা 8 0। তাৰ মানে পাৰ্থক্যটো এই দুইটা সংখ্যাৰ মাজত 808 আৰু 810ৰ মাজৰ পাৰ্থক্য 2, 812 আৰু 810ৰ মাজৰ পাৰ্থক্য 2। তাৰ মানে কি, এই 808ৰ লগত 2 যোগ হৈ 810 হৈছে, 810ৰ লগত 2 যোগ হৈ 812 হৈছে। তাৰ মানে ক্ৰম অনুযায়ী যেতিয়া আগবাঢ়ি গৈছে সংখ্যাটো লিখি গৈ থাকিম, তেতিয়া মানে 2 2 বঢ়াই গৈ থাকিব লাগিব। তাৰ পাৰ্থক্যটো 2, গতিকে 2 বাঢ়ি গৈ আছে। যেনে 808, 810, 812। তাৰ মানে এতিয়া আমি কি কৰিম, এই 812ৰ লগত 2 যোগ কৰি দিম। কিমান হ'ব? 2 2 4 1 14। তেতিয়াহ'লে ইয়াত কিমান পাতিবা? ইয়াত পাতিবা 814। এতিয়া এই 814, কাৰণ ইয়াৰ ঘৰটোত 814 পাতি ল'বা, মই কিতাপত পাতি নিদিওঁ, গতিকে ইয়াৰ উত্তৰটো হ'ব এই খালী ঠাইত পাতিবা 814 হ'ল। 8 বাৰ 814। এতিয়া এই 814ৰ লগত আকৌ 2 যোগ কৰিব লাগিব, কাৰণ পাৰ্থক্যটো 2 পাইছো। 2 যোগ কৰা, 4 2 6 1 8, 816। ইয়াত 816 পাতিবা। 816 পালো, 816 পাতিবা। হৈছে? বুজিব পাৰিছা? প্ৰথমতে এই তিনিটাৰ মাজৰ পাৰ্থক্যটো উলিয়াই ল'লো। পাৰ্থক্যটো উলিয়াই ল'লে গম পাবা যে কিমান যোগ হৈ আছে। তাৰমানে প্ৰত্যেকটো ক্ৰম অনুযায়ী বাগৰি গৈ থাকোঁতে, অৰ্থাৎ আগবাঢ়ি গৈ থাকোঁতে 2 2 যোগ হৈ গৈ আছে। হ'ল? এতিয়া কিমান পালো ইয়াত? 814। এই 814 আকৌ যোগ কৰিলে 816। আকৌ 816 লগত চোৱা, যোগ কৰিলে 818। উত্তৰটো পাইছো, গতিকে উত্তৰটো এইটো হ'ব। প্ৰথম ঘৰত পাতিবা 814, দ্বিতীয় ঘৰত পাতিবা 816। খালী ঠাইত দেই। এতিয়া 2 নম্বৰটো চোৱা। 2 নম্বৰটোত কি কৈছে চোৱা, 650, 653 আৰু
56 এতিয়া চোৱা ইহঁতৰ মাজৰ পাৰ্থক্যটো কিমান 653 হয় না 653 লগত এই 50টো 650টো বিয়োগ কৰি দিয়া পাৰ্থক্যটো কিমান হ'ব 3 হল ইহঁত দুটাৰ মাজৰ পাৰ্থক্য 3 পালো তেতিয়া ইহঁত দুটাৰ মাজৰ পাৰ্থক্য কিমান এতিয়া চোৱাচোন 656 653 পাৰ্থক্য মানে বিয়োগ দেই 6 ৰ পৰা 3 গলে 3 5 ৰ পৰা 5 গলে 0 6 তাৰ মানে ইহঁত দুটাৰ মাজৰ এতিয়া পাৰ্থক্যটো কিমান 3 3 এই দুটাৰ মাজৰ পাৰ্থক্য 3 এই দুটাৰ মাজৰ পাৰ্থক্য 3 650 আৰু 653 ৰ মাজৰ পাৰ্থক্য 3 আৰু 653 আৰু 656 ৰ মাজৰ পাৰ্থক্য 3 তাৰ মানে ক্ৰম অনুযায়ী যেতিয়া আগবাঢ়ি গৈছে তাৰ মানে 3 3 যোগ হৈ গৈ আছে তেতিয়া হলে আমি কি কৰিম এতিয়া 656 ৰ লগত 3 যোগ কৰি দিম তেতিয়া আমাৰ খালি ঠাইটো ওলাই যাব 6 3 কিমান 9 হল 659 3 যোগ কৰিলে কিমান 659 এত কিমান পৰিব এতিয়া 659 পাতিবা এই 659 লগত আকৌ 3 যোগ হ'ব নহয় 659 লগত আকৌ 3 যোগ হ'ব কাৰণ পাৰ্থক্যটো 3 3 9 3 কিমান 12 একো কলিব হা এই 5 1 6 কিমান পালো 662 এই 662 লগত 3 যোগ কৰিলে কিমান হ'ব 665 তাৰ মানে ইহঁতৰ মাজৰ পাৰ্থক্যটো কিমান 3 আছিলে মানে 3 বাৰি গৈ আছিলে ক্ৰম অনুযায়ী আমি লিখি গৈ থাকোতে 3 3 বৰাই গৈ আছে অংকটো গতিকে প্ৰথম ঘৰটোত বহাবা 659 দ্বিতীয় ঘৰটোৰ পৰা 662 হল আমি পাৰ্থক্যটো উলাই ললো সেই পাৰ্থক্যটো যোগ কৰি দিলো হ'ব অংকটো এৰ উত্তৰটো পাই গলো এতিয়া 3 নম্বৰটো চোৱা 3 নম্বৰটো তেনে ধৰণে কৰি গৈ থাকিবা তোমালোকৰ একদম ইজি একদম সহজ হৈ পৰিব এতিয়া চোৱা এতিয়া ইহঁতৰ মাজৰ পাৰ্থক্যটো উলিয়াই লবা 3 নম্বৰটো কিমান 421 হল আৰু 421 ৰ কিমান 311 এটা চোৱা 1 ৰ পৰা 1 গলে পাৰ্থক্য মানে বিয়োগ 1 ৰ পৰা 1 গলে 0 2 ৰ পৰা 1 গলে 1 4 ৰ পৰা 3 গলে 1 হল তাৰ মানে ইহঁতৰ পাৰ্থক্যটো কিমান পাইছো এতিয়া 110 এতিয়া চাম 531 আৰু 421 মাজৰ পাৰ্থক্যটো কিমান যদি সমান হয় তেতিয়া হলে পাৰ্থক্যটো যোগ কৰি দিলেই হ'ব 421 10 ৰ 1 ৰ পৰা 1 0 হ'ব 3 ৰ পৰা 2 গলে 1 5 ৰ পৰা 4 গলে 1 তাৰ মানে পাৰ্থক্যটো কিমান পাইছো 110 তাৰ মানে এতিয়া 500 এতিয়া কি কৰিম আমি 311 আৰু 421 ৰ মাজৰ পাৰ্থক্য 110 আৰু 531 আৰু 421 ৰ মাজৰ পাৰ্থক্য 110 তাৰ মানে ক্ৰম অনুযায়ী যেতিয়া আগবাঢ়ি গৈছে তাৰ মানে 110 যোগ হৈ গৈ আছে তাৰ মানে এতিয়া কি হ'ব 110 যোগ হৈছেতো 531 ৰ লগত 110 যোগ হ'ব তে যোগ হ'ব উত্তৰটো 10 1 0 1 3 1 4 5 1 6 তাৰ মানে প্ৰথম ঘৰটোত কি বহিব এতিয়া ইয়াত বহাই ল'বা মই কিতাপত লিখি নিদিও 641 হ'ব তাৰপিছত আকৌ 641 লগত কিমান যোগ হ'ব ক্ৰম অনুযায়ী যেতিয়া আগবাঢ়ি গৈ থাকিব 110 আকৌ হয় নহয় 641 তাৰ লগত কিমান যোগ হ'ব 110 দ্বিতীয়টোৰ কাৰণে 1 ৰ লগত 0 যোগ হলে 1 4 1 5 6 1 7 751 হল এতিয়া এই 751 লগত 110 যোগ হলে কিমান হৈ যাব 861 যোগ কৰি চাবা 861 ওলাই যাব চাই লোৱা সৰি 751 ৰ
লগত কিমান 110 যোগ কৰি দিয়া 1 5 1 6 7 1 8 উত্তৰটো পাইছে না এইটো 61 861 অৰ্থাৎ এই ধৰণে আগবাঢ়ি গৈ আছে সংখ্যাটো হ'ব নেক্সটটো চাওঁ 4 নম্বৰটো চোৱা 4 নম্বৰটো চোৱা 3 আৰু 5ৰ পাৰ্থক্যটো কিমান 5ৰ পৰা 3 বিয়োগ কৰি দিয়া 2 হয় না 5ৰ পৰা 3 গ'লে 2 পাৰ্থক্যটো 2 5 আৰু 9ৰ পাৰ্থক্যটো 9ৰ পৰা 5 বিয়োগ কৰি দিয়া পাৰ্থক্যটো ওলাই পৰিব 9ৰ পৰা 5 গ'লে 4 এতিয়া চোৱা 5 আৰু 3 পাৰ্থক্য 2 আৰু 9 আৰু 5ৰ পাৰ্থক্যটো 4 তাৰ মানে কি এই 2ৰ কি হৈছে ডাবল হৈ গৈছে হয় না 2টো 4 হৈ গৈছে মানে 2 বৃদ্ধি হৈ গৈছে এতিয়া চোৱা 4টো ইহঁত দুটাৰ পাৰ্থক্য যেতিয়া 2 অৰ্থাৎ 2 লগত 3 যোগ কৰিলে 5 হৈছে 5ৰ লগত 4 লগত 5 যোগ হলে 9 হৈছে তাৰ মানে মন কৰিছা না ইয়াত কি হৈছে 2টো 4 হৈ গৈছে মানে 2 বৃদ্ধি হৈ গৈ আছে ইহঁতৰ পাৰ্থক্যটো 2 বৃদ্ধি হৈ গৈছে তাৰ মানে এতিয়া এই 4 লগত 2 বৃদ্ধি হলে কিমান হ'ব 6 হ'ব 6 লগত 9 যোগ হ'ব কিমান হ'ব চাবা পাৰ্থক্যটো বাঢ়ি গৈছে হয় না 15 হ'ব তাৰ মানে ইয়াত 15 পাতিব পাৰো তোমালোকে ইয়াত 15 পাতিব পাৰা দেই এতিয়া চোৱা 6 হৈছে 2 বৃদ্ধি হৈ 6টো আকৌ ইয়াৰ 2 বৃদ্ধি হৈ গ'লে কি হ'ব পাৰ্থক্যটো 8 হ'ব ইহঁতৰ পাৰ্থক্যটো 8 হ'ব না 15 লগত 8 যোগ হ'ব আকৌ আঠে পাছে 13 এক কৰিলে হয় না 1 1 2 23 ইয়াত 23 হ'ব হল এতিয়া চোৱা 8 ইয়াৰ পাৰ্থক্যটো 2 4 হৈছিলে 2 বাঢ়ি গৈছিলে 6 হৈছিলে 8 হৈছিলে ইয়াত কি হ'ব পাৰ্থক্যটো 10 হ'ব এতিয়া চোৱা 23ৰ লগত 10 যোগ কৰিলে কিমান হ'ব 33 3 লগত 0 যোগ কৰিলে 3 হ'ব 2 1 3 33 পাইছে নাই গতিকে প্ৰথমটোত কি হ'ব 8 15 দ্বিতীয়টোত কি হ'ব 23 হ'ব কেনেকৈ পালো ইহঁতৰ পাৰ্থক্যটো কি হৈছে 2 বৃদ্ধি হৈ গৈ আছে 2 বঢ়াই বঢ়াই গৈ আছে হা প্ৰথম 2 আছিল 2 ৰ পৰা 4 হ'ব 4 ৰ পৰা 6 6 ৰ পৰা 8 8 ৰ পৰা 10 হৈছে তেতিয়া 33 পাম কাৰণ যে পাৰ্থক্যটো প্ৰথম 2 আছিল 5 আৰু 3 মানে 3 লগত 2 যোগ কৰিলে 5 হয় 9 আৰু 5ৰ পাৰ্থক্যটো কিমান আছিল 4 আছিল কিমান হ'ব 5  سے 4 9 হৈছে হৈছিল ঠিক তেনেদৰে আমি ইয়াত দেখিছো যে পাৰ্থক্যটো 2 বাঢ়ি গৈ আছে তাৰ মানে 4 লগত 2 যোগ কৰিলে কিমান হ'ব আকৌ 6 হ'ব 6 হ'ব না এই 6 লগত 9 যোগ হ'লে কিমান হ'ব 15 এই 6টো আকৌ 2 বৃদ্ধি হৈ গ'লে 8 হ'ব 8ৰ লগত 15 যোগ হ'লে 23 হ'ব আকৌ 8টো আকৌ 10 হ'ব পাৰ্থক্যটো 2 হৈ যাব নাই আৰু 23ৰ লগত 10 যোগ হ'লে 33 এটো দিয়াই আছে গতিকে উত্তৰটো আমি এইটো পালো 5 নম্বৰটো চোৱা 5 নম্বৰটো দুটাৰ মাজৰ পাৰ্থক্যটো উলিয়াই লোৱা প্ৰথম কিমান আছে 2341 1234 হল এটা 1ৰ পৰা 4 বিয়োগ নহয় ইয়াৰ পৰা ধাৰ লম 11ৰ পৰা 4 বিয়োগ হ'লে কিমান হ'ব 7 হ'ব হ'ব 11ৰ পৰা 4 বিয়োগ হ'লে 7 হ'ব ইয়াত থাকিলে 3 3ৰ পৰা 3 গ'লে 0 3ৰ পৰা 2 বিয়োগ হ'লে 1 2ৰ পৰা 1 বিয়োগ হ'লে 1 তাৰ মানে 1107 ইহঁতৰ মাজৰ পাৰ্থক্য তেতিয়াহ'লে আমি এই সংখ্যাটোৰ লগত 2341ৰ লগত কাৰণ ইয়াত কোনো সংখ্যা নাই পাছত গতিকে যোগ কৰি দিলে হ'ব যোগ কৰি দিয়া 1107 এটা কিমান হ'ব 1 7 8 4 0 4 3 1 4
2 একে 3 প্ৰথমটো কি পালো আমি 3448 ইয়াত পাতি দিবা নেই মই কিতাপত নিলিখো প্ৰথমটো এইটো আকৌ দ্বিতীয়টো কি হ'ব এই 3448 তালত কি যোগ হ'ব আকৌ পাৰ্থক্যটো কিমান আছিলে 1107 আকৌ 1107 যোগ কৰি দিয়া 8 7 কিমান 15 একো কৰিব 4 0 4 1 যোগ হলে 5 হ'ব 4 1 5 3 1 4 কিমান হ'ব 4555 ইয়াত পাতি দিবা হ'ব ইয়াৰ উত্তৰটো এইটো হ'ব প্ৰথম পাৰ্থক্যটো উলিয়াই ল'বা তাৰপিছত এই শেষৰ সংখ্যাটোকে যোগ কৰি গৈ থাকিবা উত্তৰটো ওলাই যাব এই ধৰণে হ'ব নেক্সটটো চাওঁ আহা 7 নম্বৰটো চোৱা 35 32 29 অৰ্থাৎ কি হৈছে ক্ৰমান্বয়ে কমি গৈ আছে তাৰ মানে আমি প্ৰথমতে কি কৰিম 35 ৰ পৰা 32 35 আৰু 32 ৰ মাজৰ পাৰ্থক্যটো উলিয়াই লম কিমান কমি গৈছে তেছোৱা পাৰ্থক্যটো মানে বিয়োগ কৰি লম 5 ৰ পৰা 2 গলে 3 3 পৰা 3 গলে 0 তাৰ মানে 3 পাৰ্থক্য আছে এতিয়া চাম 32 আৰু 29 ৰ মাজৰ পাৰ্থক্যটো কিমান 2 ৰ পৰা 9 বিয়োগ নাযায় গতিকে ইয়াৰ পৰা ধাৰ লম 3 ৰ পৰা 1 ধাৰ ললে কিমান হ'ব 12 হ'ব 2 আছে যে 3 ৰ পৰা 1 ধাৰ ললে 2 একে 12 হ'ব হয় না ধাৰ ললে 3 ৰ পৰা যেতিয়া ধাৰ লম কিমান আহে 3 ৰ পৰা ধাৰ ললে 10 আহিব এই 10 ৰ লগত এই 2 যোগ হলে কিমান হ'ব 12 হ'ব হল এতিয়া 12 ৰ পৰা 9 গলে কিমান 12 ৰ পৰা 9 গলে 3 পাৰ্থক্যটো 3 পাই গৈ আছে হল 2 ৰ পৰা 2 গলে 0 তাৰ মানে এতিয়া 29 ৰ পৰা 3 বিয়োগ কৰিব লাগিব 29 ৰ পৰা 3 বিয়োগ কৰিলে কিমান হ'ব চাও 9 ৰ পৰা 3 বিয়োগ হলে 6 26 এতিয়া ইয়াত 26 পাতি দিবা দেই কিতাপত মই নিলিখো এই 26 ৰ পৰা আকৌ 3 বিয়োগ হ'ব পাৰ্থক্যটো দুটাৰ সমান আছিল 3 3 আছিল হয় না গতিকে 3 বিয়োগ হ'ব আকৌ 3 বিয়োগ কৰি দিয়া 6 ৰ পৰা 3 গলে 3 2 এই দুইটো বহাই দিয়া 23 এতিয়া প্ৰথমটো কি হ'ব 26 দ্বিতীয়টো কিমান পালো 23 পালো পাৰ্থক্যটো 8 নম্বৰটো চোৱা 8 নম্বৰটো কিমান পাৰ্থক্য চোৱা এতিয়া 75 আছে 73 আছে ক্ৰমান্বয়ে কমি গৈ আছে এতিয়া চাম 75 আৰু 73 ৰ মাজৰ পাৰ্থক্যটো কিমান পাম 5 ৰ পৰা 3 গলে 2 এতিয়া 73 আৰু এটো পৰা চাওচোন যদি 73 আৰু পাৰ্থক্যটো 13 ৰ পৰা অৰ্থাৎ 3 ৰ পৰা 9 বিয়োগ নহয় ইয়াৰ পৰা ধাৰ লম ইয়াৰ পৰা 1 ধাৰ ললে কিমান হ'ব 3 আছে 13 হ'ব হয় না 13 ৰ পৰা 9 গলে কিমান 4 13 ৰ পৰা 9 গলে কিমান 4 6 ৰ পৰা 6 গলে 0 তাৰ মানে এই পাৰ্থক্যটো কিমান পাইছো আমি 4 পাইছো এটা চাও 69 ৰ পৰা 73 পাৰ্থক্যটো 9 ৰ পৰা 3 গলে 6 6 ৰ পৰা 6 গলে 0 তাৰ মানে চোৱা পাৰ্থক্যটো কি হৈ গৈছে 2 বৃদ্ধি হৈ গৈ আছে এটা কিমান আছে 2 4 6 তাৰ মানে এতিয়া 73 ৰ পৰা কি কৰিব লাগিব 73 ৰ পৰা কিমান বিয়োগ কৰিব লাগিব 73 ৰ পৰা পাৰ্থক্যটো কিমান হৈ গৈ আছে 6 হৈ গৈ আছে তাৰ মানে ইয়াৰ পৰা কি কৰিব লাগিব 6 বিয়োগ কৰিব লাগিছিল না গতিকে ইয়াৰ পৰা 8 বিয়োগ কৰিব লাগিব 2 হল 2 লগত 4 যোগ কৰিলে 6 হৈছে হল তাৰ মানে প্ৰত্যেকতে কি হৈছে 2 যোগ হৈ আছে ইয়াৰ লগত 2 যোগ হৈছে 6 হৈছে হল 2 যোগ হৈ 6 হৈছিলে এলে 2 যোগ হৈ কিনে 6 হৈছে এর লগত 2 যোগ হলে কিমান হ'ব 8 হ'ব কাৰণ 8 বিয়োগ কৰিব লাগিব তে চাম 13 ৰ পৰা 8 বিয়োগ নহয় ইয়াৰ পৰা 1 ধাৰ লম কিমান হ'ব 13 হ'ব 13 ৰ পৰা 8 গলে কিমান হ'ব 5 8 5 13 ইয়াত কিমান থাকিলে এতিয়া 5
55 হল কিমান হ'ব ইয়াত 55 আকৌ চোৱা পাৰ্থক্যটো কিমান আছিলে 8 আছিলে হয় নহয় 8 55 ৰ পৰা নেক্সট ঘৰৰ কাৰণে কিমান বিয়োগ হ'ব আকৌ 8 10 হ'ব 5 ৰ পৰা 0 বিয়োগ হ'লে 5 5 ৰ পৰা 1 বিয়োগ হ'লে 4 45 মন কৰিবা যে ইহঁতৰ পাৰ্থক্যটো কিমান প্ৰথমটো 2 পালো দ্বিতীয়টোত 4 তৃতীয়টোত কিমান 6 আৰু চতুৰ্থটোত কিমান হ'ব এতিয়া পাৰ্থক্যটো 8 হ'ব তাৰ মানে 8 বিয়োগ হ'ব নেক্সটটোত আকৌ কিমান হ'ব 8টো 10 হ'ব 10 বিয়োগ হ'ব যিটো উত্তৰটো পাম প্ৰথমটোত পালো 55 55 ৰ পৰা 10 বিয়োগ হৈ আকৌ 45 হ'ব 8 নম্বৰটো এই ক্ৰিটিকেলটো লগাই থৈছে গতিকে তোমালোকে যেতিয়া অংকটো কৰি গৈ থাকিবা তেতিয়া বুজি পাই যাবা এটা চোৱা 9 নম্বৰটো চোৱা 9 নম্বৰটো কি লগাই থৈছে এটা চোৱা 9 নম্বৰটোত কিমান দিয়া আছে 9 নম্বৰটোত চোৱা 2 5 আৰু 2 ৰ মাজৰ পাৰ্থক্যটো কিমান 3 হয় না 5 ৰ পৰা 2 গলে 3 এটা চোৱা 11 আৰু 5 ৰ পাৰ্থক্যটো উলালে 11 ৰ পৰা 5 গলে 6 তাৰ মানে 3 বাঢ়ি গৈ আছে চোৱা এতিয়া তাৰপিছত 23 আৰু 11 ৰ মাজৰ পাৰ্থক্যটো 3 ৰ পৰা 1 গলে 2 2 ৰ পৰা 1 গলে 1 12 তাৰ মানে এটো কি হৈছে গুণিতক হৈ গৈছে চোৱা 3 লগত 2 পূৰণ হলে 6 6 লগত 2 পূৰণ হলে 12 তাৰ মানে গুণিতক হৈ গৈছে এটো 3 দুগুণ 6 আকৌ 6 দুগুণ কিমান হৈ গৈছে 12 হৈ গৈছে তাৰ মানে নেক্সটটো কিমান হ'ব আকৌ 12 দুগুণ 24 হ'ব হয় না 24 হ'ব তাৰ মানে এই 24 লগত 23 টো কি হ'ব যোগ হ'ব সৰি মই ইংৰাজীত পাতি পাইছো দি 24 3 4 7 4 47 হ'ব ইয়াত কিমান হ'ব 47 এই 24 ৰ লগত আকৌ কি হ'ব 24 যোগ হৈছিল এই 24 ৰ আকৌ দুগুণটো কি হ'ব 2 4 গুণ 8 2 দুগুণ 4 48 যোগ হ'ব আকৌ 48 টো কাৰ লগত যোগ হ'ব এই 47 ৰ লগত এই 47 পাইছিল না এইটো ঘৰত গতিকে ইয়াত আকৌ 48 হ'ব 7 8 15 1 উকলিব 4 4 8 1 9 কিমান হ'ব 95 প্ৰথম ঘৰটোত কিমান হ'ব 47 দ্বিতীয় ঘৰটোত 95 অৰ্থাৎ পাৰ্থক্যটো কি হৈছে গুণিতকলৈ গৈছে দুগুণ হৈ গৈ আছে হ'ব দে অন্তিমটো চাও অন্তিমটো শেষৰটো চোৱা এতিয়া ইহঁতৰ মাজৰ পাৰ্থক্যটো কিমান 165 পাৰ্থক্যটো কিমান 5 ৰ পৰা 5 গলে 0 6 ৰ পৰা 6 গলে 0 100 প্ৰথমটোত 100 পালো দ্বিতীয়টোত কিমান পাওঁ চাও 365 165 পাৰ্থক্য ইটোৰ মাজত 5 ৰ পৰা 5 গলে 0 6 ৰ পৰা 6 গলে 0 3 ৰ পৰা 1 গলে 2 তাৰ মানে এটা 665 365 পাৰ্থক্যটো 5 ৰ পৰা 5 গলে 0 6 ৰ পৰা 6 গলে 0 6 ৰ পৰা 3 গলে 3 এটো পাৰ্থক্যটো কিমান প্ৰথমটো 165 আৰু 65 ৰ পাছত 100 আৰু 365 আৰু 165 ৰ পাৰ্থক্য 200 665 আৰু 365 ৰ পাছত 300 তাৰ মানে 100 ক্ৰমান্বয়ে বাঢ়ি গৈছে পাৰ্থক্যটো 100 বাঢ়ি গৈছে তেতিয়া হলে এতিয়া ইয়াত 100 বাঢ়িছে নেক্সটটো 100 বাঢ়ি গলে কিমান হ'ব পাৰ্থক্যটো 400 হৈ যাব হয় না এই 400 টো এইটো লগত যোগ হ'ব শেষৰটো 665 লগত কিমান হ'ব 5 6 10 তাৰ মানে উত্তৰটো ইয়াত পাতিবা 1065 হল পাৰ্থক্যটো 400 আছিলে নেক্সট বাৰ আকৌ 100 বাঢ়ি যাব নহয় কিমান হ'ব 500 হৈ যাব
500টো কাৰ লগত যোগ হ'ব এই 1065 লগত 1065 লগত যোগ হ'ব হ'ব এটা পাতি দিওঁ 1065 তাৰ লগত কি যোগ হ'ব 500 কিয় যোগ কৰিলো পাৰ্থক্যটো 100 বাঢ়ি গৈ আছে 500 পৰা 500 লগত শূন্য যোগ কৰিলে 5 6 লগত শূন্য যোগ কৰিলে 6 5 লগত শূন্য যোগ কৰিলে 5 1565 এতিয়া কি হ'ব প্ৰথমটোত পাম আমি 1065 নেক্সটটোত পাম 1565 তাৰ মানে ইহঁতৰ পাৰ্থক্যটো প্ৰথমটো 100 আছিল 200 আছিল 300 400 500 হল পাৰ্থক্যটো আমি এই ধৰণে পাই গৈ আছো যদি অংকটো বুজি পাইছা তেতিয়া হলে লাইক এটা কৰিবলৈ নাপাহৰিবা চেনেলত যদি নতুন তেনে চেনেলটো সাবস্ক্ৰাইব কৰি লবা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ নটিফিকেশনসমূহ পাই থাকা তোমালোকৰ যদি মৰম চেনে এইদৰে পাই থাকো আগলৈ এই ধৰণৰ ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম আৰু কৰি যাম যদি তোমালোকৰ মৰম চেনে পাই থাকো আজিলৈ হ'ব ইয়াতে ৰাখো ভিডিঅ'টো বৰ দীঘল হৈ গৈছে বাই